Hello friend, welcome to the second class of Assam Polity. আজিৰ এই ভিডিঅ'ত আমি অসমৰ ৰাজনীতিৰ কিছু অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন MCQ আকাৰে আলোচনা কৰাৰ চেষ্টা কৰিম। যদি আপুনিও আসাম ষ্টেট লেভেল কম্পিটিটিভ এক্সামছ যেনে APSC, টেট, আসাম পুলিচ, DME আদি এক্সামসমূহৰ বাবে নিজকে প্ৰিপেয়াৰ কৰি আছে, তেনেহ'লে আসাম পলিটিৰ এইটো ভিডিঅ' আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। যদি চেনেলটোত প্ৰথমবাৰ আহিছে মই আপোনাক ৰিকুৱেষ্ট কৰিম কাইণ্ডলি মোৰ এই নতুন চেনেলটোক ছাবস্ক্ৰাইব কৰি ছাপোৰ্ট কৰিব। এতিয়া বলক আমি আজিৰ এই ক্লাছটো ষ্টাৰ্ট কৰোঁ। আজিৰ ক্লাছৰ প্ৰথমটো প্ৰশ্ন আপুনি আপোনাৰ স্ক্ৰীনত দেখা পাইছে এয়া। প্ৰশ্নত সুধিছে অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰিবলৈ গঠিত কমিটিখনৰ নেতৃত্বত থকা ব্যক্তিগৰাকী কোন? A committee to implement clause 6 of the Assam Accord is being led by. তো অসম চুক্তিৰ যিটো 6 নং দফা আছে সেয়া কাৰ্যকৰী কৰিবলৈ এখন কমিটি গঠন কৰা হৈছিল। সেই কমিটিখনৰ নেতৃত্বত থকা ব্যক্তিগৰাকীৰ নাম আপোনাক সুধিছে। অপশ্যনসমূহ দিয়া আছে জাষ্টিছ BK শৰ্মা, জাষ্টিছ ৰঞ্জন গগৈ, জাষ্টিছ PK গোস্বামী এণ্ড জাষ্টিছ মদন B লুকুৰ। চাৰিওটা অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰটো মনত ৰাখিব। সেই কমিটিৰ যিটো নেতৃত্বত থকা ব্যক্তিগৰাকী আছিল জাষ্টিছ BK শৰ্মা। অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰিবলৈ গঠিত হোৱা কমিটিখনৰ নেতৃত্বত থকা ব্যক্তিগৰাকী হ'ল জাষ্টিছ BK শৰ্মা। মাইণ্ড ইট। ছেকেণ্ড কুৱেশ্যনটো হ'ল হুইচ পাৰ্টি কেম টু পাৱাৰ ইন আছাম ইন 1985? 1985 চনত অসমত কোনটো ৰাজনৈতিক দল ক্ষমতালৈ আহিছিল? অপশ্যনসমূহ দিয়া আছে জনতা পাৰ্টি নে অসম গণ পৰিষদ নে CPIM। কাৰেক্ট এনচাৰটো মনত ৰাখিব অসম গণ পৰিষদ 1985 চনত অসমত পোনপ্ৰথমবাৰে ক্ষমতালৈ আহিছিল। 33 নম্বৰ কুৱেশ্যনটো হ'ল 33 ক'ৰ পৰা হৈছে যিহেতু এইটো ছেকেণ্ড ক্লাছ হয়। ফাৰ্ষ্ট ক্লাছত আমি 30টা প্ৰশ্ন অলৰেডি ডিছকাছ কৰিছোঁ আৰু ইয়াতে আপোনাক কৈ থওঁ আছাম পলিটিৰ অলমষ্ট 300ৰ পৰা 350 প্ৰশ্ন আমি এই পলিটি ছিৰিজৰ ভিডিঅ'সমূহত কভাৰ কৰিম। যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক। প্ৰশ্নসমূহ অতি গুৰুত্বপূৰ্ণ হ'ব আপোনাৰ আপকামিং এক্সামৰ বাবে। এইটো প্ৰশ্নত সুধিছে অসম চুক্তিৰ ফলত তলৰ কোনখন সাংস্কৃতিক অনুষ্ঠানৰ জন্ম হৈছিল? Which of the following cultural institution was born out of the Assam Accord? অপশ্যনসমূহ দিয়া আছে ৰক গাৰ্ডেন, অসম ৰাজ্যিক সংগ্ৰহালয়, ৰবীন্দ্ৰ ভৱন নে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। তো কাৰেক্ট এনচাৰটো আপুনি মনত ৰাখিব অপশ্যন ডি শ্ৰীমন্ত কলাক্ষেত্ৰৰ অসম চুক্তিৰ ফলত গঠিত হোৱা এখন সাংস্কৃতিক অনুষ্ঠান হয়। নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ডিউৰিং দ্য চাইনিং অফ দ্য আছাম একৰ্ড? ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। অসম চুক্তিৰ স্বাক্ষৰিত কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? যে অসম চুক্তি যেতিয়া স্বাক্ষৰিত কৰা হৈছিল সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰীজনৰ নাম সুধিছে। নৰ্মেলি গোটেইকেইজন প্ৰধানমন্ত্ৰীৰ নাম আপোনাক নুসুধে, যিহেতু অসম চুক্তিৰ লগত ৰিলেটেড হয় তো সুধিব পাৰে। অপশ্যনসমূহ দিয়া আছে ইন্দিৰা গান্ধী, HD দেৱে গৌড়া, অটল বিহাৰী বাজপেয়ী নে ৰাজীৱ গান্ধী। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ৰাজীৱ গান্ধী আছিল অসম চুক্তি স্বাক্ষৰিত কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী। 35 নম্বৰ কুৱেশ্যনটো হ'ল অসম চুক্তিৰ ফলস্বৰূপে তলৰ কোনটো শোধনাগাৰৰ স্থাপিত হৈছিল? হুইচ ৰিফাইনাৰী ৱাজ এষ্টাব্লিছ ডিউ টু দ্য আছাম একৰ্ড? অপশ্যনসমূহ দিয়া আছে গুৱাহাটী, বঙাইগাঁও, নুমলীগড় নে ডিগবৈ। কাৰেক্ট এনচাৰটো আপুনি মনত ৰাখিব অসম চুক্তিৰ ফলত অসমত নুমলীগড় তেল শোধনাগাৰৰ স্থাপিত হৈছিল। 36 নম্বৰ প্ৰশ্নটো হ'ল সৈয়দা আনোৱাৰা তাইমুৰৰ বিষয়ে তলৰ কোনটো তথ্য অশুদ্ধ? হুইচ ওৱান ইজ ইনকাৰেক্ট এবাউট সৈয়দা আনোৱাৰা তাইমুৰ? অপশ্যনসমূহ দিয়া আছে শ্বি ইজ দ্য অনলি ফিমেল চিফ মিনিষ্টাৰ অফ আছাম, শ্বি ইজ দ্য ফাৰ্ষ্ট মুছলিম চিফ মিনিষ্টাৰ অফ এনি ইণ্ডিয়ান ষ্টেট, শ্বি ইজ দ্য অনলি মুছলিম চিফ মিনিষ্টাৰ অফ আছাম, শ্বি ৱাজ ফাইনেন্স মিনিষ্টাৰ অফ আছাম ফ্ৰম 1983 to 1985। তো আমাক সুধিছে যে সৈয়দা আনোৱাৰা তাইমুৰৰ বিষয়ে তলৰ কোনটো অশুদ্ধ? তো অশুদ্ধ অপশ্যনটো হ'ল অশুদ্ধ বিকল্পটো হ'ল অপশ্যন ডি 1983 পৰা 1985লৈ তেওঁ অসমৰ বিত্তমন্ত্ৰী নাছিলে। ইভেন ওপৰৰ তিনিটা যিটো বিকল্প আমাক দিয়া আছে সেই তিনিওটা বিকল্প শুদ্ধ হয় আৰু তিনিওটা বিকল্প আপোনাৰ বাবে একোটা প্ৰশ্ন হ'ব পাৰে আপোনাৰ আপকামিং এক্সামৰ বাবে। আচ্ছা, আপুনি এই কুৱেশ্যনসমূহ চাই কি ফিল কৰে, কি অনুভৱ কৰে? এই প্ৰশ্নসমূহ যে মই আপোনাৰ বাবে লৈ আনিছোঁ এইসমূহ আপোনাৰ আপকামিং এক্সামৰ বাবে আপুনি ইম্পৰ্টেণ্ট বুলি ফিল কৰি আছে নে নাই? মইতো বহুত কষ্ট কৰি লৈ আনিছোঁ বাট আপুনিও অনুভৱ কৰা দৰকাৰ যে আপুনি যি কণ্টেণ্ট পঢ়ি আছে সেয়া আপোনাৰ এক্সামৰ বাবে ইম্পৰ্টেণ্ট হয়। যদি কণ্টেণ্টটো ভাল লাগিছে মই ৰিকুৱেষ্ট কৰিম কমেণ্ট কৰি জনাব। আৰু এটা কথা জনাব যে আপুনি কোনটো এক্সামৰ বাবে নিজকে প্ৰিপেয়াৰ কৰি আছে, APSC, DME, আছাম পুলিচ নে আন কিবা এক্সাম। নেক্সট কুৱেশ্যনটো হ'ল অসম বিধানসভাৰ আসনৰ সংখ্যা কিমান বা সংখ্যা হ'ল? তো ভেৰি ইজি কুৱেশ্যন হয় যে অসমত বৰ্তমান বিধানসভাৰ আসন কেইখন আছে? তো কাৰেক্ট এনচাৰটো আপুনি ডাইৰেক্ট মনত ৰাখক অসমত বৰ্তমান 126টা বিধানসভাৰ আসন আছে। পৰৱৰ্তী প্ৰশ্নটো হ'ল 38 নম্বৰ কোন চনত অসম বিধানসভাৰ আসনৰ সংখ্যা 126 কৰা হৈছিল? চাওক আগৰ প্ৰশ্নটো ইজি আছিলে যে বিধানসভাৰ আসনৰ সংখ্যা কিমান,
এইটো কুৱেশ্যন অলপ ডেপথত সুধিছে আপুনি যদি গ্ৰেজুৱেট লেভেল বা HS লেভেলৰ এক্সাম দিয়ে সেই এক্সামসমূহত কিন্তু অলপ ডেপথত প্ৰশ্ন সোধে তো আপুনি মনত ৰাখিব অসমত 126টা বিধানসভাৰ আসনৰ সংখ্যা অপশ্যন বি 1972 চনৰ পৰা কৰা হৈছিল পৰৱৰ্তী প্ৰশ্নটো হ'ল দ্য টোটেল নাম্বাৰ অফ পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চিজ ইন আছাম আৰ or the number of Lok Sabha seats in Assam are now তো কৈছে বৰ্তমান অসমত লোকসভা আসনৰ সংখ্যা কিমান বিধানসভা আসন 126 চালো লোকসভা আসন বৰ্তমান অসমত 14খন আছে মনত ৰাখিব পৰৱৰ্তী প্ৰশ্নটো হ'ল কোনটো অনুচ্ছেদত অসম বিধানসভাৰ সময়সীমা 5 বছৰ বুলি উল্লেখ আছে which article provides for the duration of the Assam Legislative Assembly as 5 year তো ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত কোনটো আৰ্টিকেলত এইখিনি কথা উল্লেখ আছে যে অসমৰ বিধানসভাৰ সময়সীমা 5 বছৰ হবে এজ ইউ নো অসমত ইলেকশ্যন 5 বছৰৰ মূৰে মূৰে হয় এইখিনি কথা অপশ্যন সি ভাৰতৰ কনষ্টিটিউশ্যনৰ 172 নম্বৰ আৰ্টিকেলত উল্লেখ কৰা আছে মনত ৰাখিব পৰৱৰ্তী প্ৰশ্নটো হ'ল আসাম এছেম্বলি ইজ ইলেক্টেড বাই ইউনিভাৰ্চেল এডাল্ট সাফৰেজ ফৰ এ পিৰিয়ড অফ তো সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ দ্বাৰা অসম বিধানসভা কেই বছৰৰ বাবে নিৰ্বাচন কৰা হয় জাষ্ট আমি পঢ়িলো 5 বছৰৰ বাবে নিৰ্ধাৰণ কৰা হয় নিৰ্বাচিত কৰা হয় প্ৰশ্নটো জাষ্ট ঘূৰাই দিছে আপোনাক পকোৱাৰ বাবে বাট আপুনি পাক খাই নাযাব আকৌ 5 বছৰে হ'ব কাৰেক্ট এনসাৰটো পৰৱৰ্তী প্ৰশ্নটো হ'ল when was the Assam Right to Information Act enacted in Assam অসমত কেতিয়া অসম তথ্য জনাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হৈছিল ৰাইট টু ইনফৰমেশ্যন এক্ট মানে RTI বহুতে RTI হয়তো শুনিছে আপুনি RTI কি হয় এই RTI এক্টটো অসমত কেতিয়াৰ পৰা ইনেক্ট কৰা হৈছিল প্ৰণয়ন কৰা হৈছিল কাৰেক্ট এনসাৰটো মনত ৰাখিব অপশ্যন এ 2001 চনৰ পৰা অসমত RTI এক্ট প্ৰণয়ন কৰা হৈছিল পৰৱৰ্তী প্ৰশ্নটো হ'ল আণ্ডাৰ দ্য Assam Panchayat Act 1994 the quorum for the meeting of the Gram Panchayat is অসম পঞ্চায়ত অধিনিয়ম 1994 অধীনত গাঁও পঞ্চায়তৰ বৈঠকৰ মূল বাধ্যতামূলক ন্যূনতম উপস্থিত সদস্যৰ সংখ্যা কিমান তো প্ৰশ্নত সুধিছে যে অসমত যি পঞ্চায়ত অধিনিয়ম এক্ট 1994 চনত প্ৰণয়ন কৰা হৈছিল তাৰ অধীনত গাঁও পঞ্চায়তৰ মিটিঙত কিমানজন সদস্য থাকিব লাগিব অপশ্যনসমূহ দি আছে মুঠ সদস্যৰ আধা সংখ্যা অপশ্যন এ মুঠ সদস্যৰ সংখ্যাৰ আধা অপশ্যন বি উপস্থিত মুঠ সদস্য সংখ্যাৰ আধা মুঠ সদস্য সংখ্যাৰ 1/3 নে উপস্থিত মুঠ সদস্য সংখ্যাৰ 1/3 কাৰেক্ট এনসাৰটো আপুনি মনত ৰাখিব অপশ্যন সি মুঠ সদস্যৰ 1/3 সদস্য গ্ৰাম পঞ্চায়তৰ মিটিঙত প্ৰেজেন্ট থাকিব লাগিব নেক্সট কুৱেশ্যনটো হ'ল which of the following settlement system was followed in Assam অসমত তলৰ কোনটো ভূমি নিষ্পত্তি ব্যৱস্থা পালন কৰি অহা হৈছে অপশ্যনসমূহ দিয়া আছে ৰয়েটৱাৰী জমিনদাৰী মাহলৱাৰী নে এটাও নহয় কাৰেক্ট এনসাৰটো হ'ল অসমত ৰায়েটৱাৰী এই ভূমি নিষ্পত্তি ব্যৱস্থা পালন কৰি অহা হৈছে 45 নম্বৰ কুৱেশ্যনটো হ'ল how many times were the president's rule imposed on Assam after independence স্বাধীনতাৰ পিছত অসমত কিমানবাৰ ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা হৈছিল ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আৰু কোন কোন চনত জাৰি কৰা হৈছিল সেইটো আমি লাষ্ট ক্লাছত ডিছকাছ কৰিছোঁ যে কিমানবাৰ অসমত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা হৈছিল আপুনি মনত ৰাখিব বৰ্তমানলৈকে অসমত 4বাৰ ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা হৈছিল প্ৰশ্নসমূহ চাই হয়তো আপুনি অনুভৱ কৰিছে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰিব 1K ছাবস্ক্ৰাইবাৰ হ'বলৈ মাত্ৰ 100-200 মান ছাবস্ক্ৰাইবাৰহে বাকী আছে সো নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত জনাব ভিডিঅ'টো কেনে লাগিছে আন ভিডিঅ'সমূহ আপুনি কোন কোন টপিকত বিচাৰে কমেণ্টত জনাব মই লৈ অনাৰ চেষ্টা কৰিম 46 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতীয় সংবিধানৰ কোনখন অনুসূচীত অসম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰামৰ জনজাতীয় অঞ্চলৰ প্ৰশাসনিক বিধানসমূহ সন্নিৱিষ্ট কৰা হৈছে তো অসম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰামৰ জনজাতীয় অঞ্চলৰ প্ৰশাসনিক বিধানসমূহ ভাৰতৰ সংবিধানৰ 6th শিডিউলত কি হৈছে সন্নিৱিষ্ট কৰা হৈছে 6th শিডিউল মনত ৰাখিব 6 নম্বৰ শিডিউলত 6 নম্বৰ অনুসূচীত উল্লেখ কৰা আছে এইখিনি কথা 47 নম্বৰ প্ৰশ্নটো হ'ল অসম পঞ্চায়ত আইন 1994 অধীনত গাঁও পঞ্চায়তৰ উপসভাপতিৰ নিৰ্বাচনৰ বৈধতা সম্পৰ্কীয় যিকোনো বিবাদৰ সিদ্ধান্ত কাৰ দ্বাৰা লোৱা হয় তো গাঁও পঞ্চায়তত উপসভাপতিৰ নিৰ্বাচনৰ সময়ত যদি কিবা ডিচিশন ল'ব লাগে কোনে সেই ডিচিশনসমূহ লয় অপশ্যনসমূহ দিয়া আছে ব্লক ডেভেলপমেণ্ট অফিচাৰ নে ডিপুটি কমিশনাৰ মিন্স ডিসি নে প্ৰেসিডেন্ট অফ গাঁও পঞ্চায়ত নে মেম্বাৰ অফ দ্য গাঁও পঞ্চায়ত তো মনত ৰাখিব যদি উপসভাপতিৰ নিৰ্বাচনৰ বিষয়ে কোনো ডিচিশন ল'বলগীয়া হয় সেয়া ডিসি উপ আয়ুক্তই লয় 48 number question to hold the 6th schedule to the Constitution of India provides for
ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীত তলৰ কোনটো বিকল্পৰ বিষয়ে উল্লেখ আছে তো 6th শিডিউলত তলৰ কোনটো বিকল্প উল্লেখ আছে অপশ্যনসমূহ আপোনাক দিয়া আছে পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন ডিষ্ট্ৰিক্ট কাউন্সিলছ নে বড়ো অট'নমাছ কাউন্সিল নে নৰ্থ ইষ্টাৰ্ণ কাউন্সিল তো কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বড়ো অট'নমাছ কাউন্সিল বড়ো স্বায়ত্তশাসিত পৰিষদৰ বিষয়ে ভাৰতৰ সংবিধানৰ 6th শিডিউলত উল্লেখ আছে 49 নম্বৰ কুৱেশ্যনটো হ'ল দ্য চিফ কমিশ্যনাৰশ্বিপ ৱাজ ইন্ট্ৰডিউচড ইন আছাম ইন হুইচ ইয়েৰ কোন চনত অসমত মুখ্য আয়ুক্ত পদৰ প্ৰৱৰ্তন কৰা হৈছে ইয়াত অলপ টাইপিং ইৰৰ হৈছে তো চিফ কমিশ্যনাৰশ্বিপ ৱাজ ইন্ট্ৰডিউচড ইন আছাম ইন 1874 অপশ্যন বি 1874 চনত মুখ্য আয়ুক্ত পদৰ প্ৰৱৰ্তন কৰা হৈছিল অসমত 50 নম্বৰ কুৱেশ্যনটো হ'ল কেন্দ্ৰীয় চৰকাৰৰ GST বিল অনুমোদন জনোৱা প্ৰথম ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চল কোনখন দ্য ফাৰ্ষ্ট ষ্টেট অৰ ইউটি টু ৰেটিফাই চেন্ট্ৰেল গভৰ্ণমেণ্টছ GST বিল তো কাৰেক্ট এনচাৰটো মনত ৰাখিব অসমে পোনপ্ৰথমে কেন্দ্ৰীয় চৰকাৰৰ GST বিল অনুমোদন জনাইছিল ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি 1 নম্বৰ কুৱেশ্যনত সুধিছে হাউ মেনি অট'নমাছ কাউন্সিলছ আৰ দেয়াৰ ইন আছাম আণ্ডাৰ দ্য 6th শিডিউল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীৰ অধীনত অসমত কিমানখন স্বায়ত্তশাসিত পৰিষদ আছে অট'নমাছ কাউন্সিল কেইখন আছে অসমত বৰ্তমান প্ৰশ্নত সুধিছে আপুনি কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন এ 3খন ইয়াত এনচাৰটো চাই পাইছে হয়তো আপুনি অলৰেডি তো বৰ্তমান অসমত 3খন অট'নমাছ কাউন্সিল আছে BTC আৰু কি আছে কমেণ্টত নিশ্চয় জনাব লাষ্ট ক্লাছত হয়তো এইখিনি কথা আমি ডিছকাছ কৰিছিলোঁ আজি অলপ শ্বৰ্ট ফৰ্মত কুৱেশ্যনটো লৈ আনিছোঁ 52 নম্বৰ কুৱেশ্যনত সুধিছে ইন আছাম ষ্টেট এছেম্বলি চিটছ আৰ ৰিজাৰ্ভ ফৰ SC and ST কেণ্ডিডেটছ আৰ তো আপুনি হয়তো ভাবে যে গভৰ্ণমেণ্ট জবৰ যি পোষ্ট ওলায় তাতে হয়তো ST OBC SC বা PWD ফিমেলসকলৰ বাবে পোষ্ট ৰিজাৰ্ভ থাকে তেনেকুৱা নহয় অসমৰ ইলেকশ্যনতো বিভিন্ন সমষ্টিৰ পোষ্টসমূহ বিভিন্ন জনজাতিৰ কাৰণে ৰিজাৰ্ভ থাকে তো প্ৰশ্নত সুধিছে অসমত যি 126টা বিধানসভাৰ আসন আছে তাৰে কেইখন ST আৰু কেইখন SCৰ বাবে ৰিজাৰ্ভ আছে তো আপুনি কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন এ অসম বিধানসভাৰ 26টা পোষ্ট 26টা কনষ্টিটুৱেঞ্চি ST সকলৰ বাবে আৰু 8টা কনষ্টিটুৱেঞ্চি SC সকলৰ বাবে ৰিজাৰ্ভ আছে 53 নম্বৰ কুৱেশ্যনত আপোনাক সুধিছে 5.3 লাখ ভোটাৰৰে সৈতে কামৰূপ মহানগৰৰ কোনটো সমষ্টি অসমৰ ভিতৰত সৰ্ববৃহৎ তো কামৰূপ মহানগৰৰ কোনটো সমষ্টি সৰ্ববৃহৎ বুলি সুধিছে বৰপেটা কামৰূপত নাইয়ে নগাঁওতো বেলেগে হয় ধুবুৰীও নহয় তো কাৰেক্ট এনচাৰটো দিছপুৰ হয় দিছপুৰত 3.53 লাখ ভোটাৰ আছে বুলি আপুনি এইখিনি ডাটা মনত ৰাখিব পাৰে 54 নম্বৰ কুৱেশ্যনত সুধিছে দ্য ৰাজ্যসভা meaning the Council of State is the upper house of Parliament of India. Assam elects 7 seats since. কোন চনৰ পৰা ভাৰতৰ সংসদৰ উচ্চ সদন ৰাজ্যসভাত অসমৰ আসনৰ সংখ্যা 7খন আপুনি যদি নটিচ কৰিছে মোৰ এই ভিডিঅ'ৰ প্ৰশ্নসমূহতে বহুখিনি এক্সট্ৰা ডাটা মই এড কৰি দিওঁ সাপোজ এইটো কুৱেশ্যন যদি পঢ়ে আপুনি জানিব অসমত 7খন ৰাজ্যসভাৰ সিট আছে মোৰঅভাৰ আপাৰ হাউচক ৰাজ্যসভা বুলি কোৱা হয় ADRE ক্লাছ 10 লেভেল আৰু 8 লেভেলত প্ৰশ্ন অলৰেডি আহি গৈছে যে আপাৰ হাউচ কোনখনৰ কোৱা হয় বুলি মোৰঅভাৰ আপুনি অলপ আগতে আন এটা প্ৰশ্ন কৰি আহিছে যে আসাম পঞ্চায়ত এক্ট 1994 সেইটো এটা প্ৰশ্ন হ'ব পাৰে আপোনাৰ বাবে যে আসাম পঞ্চায়ত এক্ট কোন চনত অসমত ইনেক্ট কৰা হৈছিল 1994 চনত তো আপুনি ভিডিঅ'সমূহ কেয়াৰফুলি চাব আপোনাৰ আপকামিং এক্সামৰ বাবে অতি লাগতিয়াল হ'ব এইটো প্ৰশ্নৰ উত্তৰ সুধিছে কেতিয়াৰ পৰা অসমত ৰাজ্যসভাৰ সিট 7খন কৰা হৈছে কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন ডি 1956 1956 চনৰ পৰা অসমত ৰাজ্যসভাৰ আসনৰ সংখ্যা 7খন পৰৱৰ্তী প্ৰশ্নটো হ'ল অসম প্ৰদেশ কংগ্ৰেছ কোন চনত গঠন কৰা হৈছিল কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন বি 1991 চনত আসাম প্ৰভিন্সিয়েল কংগ্ৰেছ গঠন কৰা হৈছিল 56 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ 14খন লোকসভা আসনৰ ভিতৰত কোন দুখন আসন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ইয়াতো আপুনি এটা এক্সট্ৰা ফেক্ট জানিব পাৰে যে অসমত 14খন লোকসভা আসন আছে তাৰে কোন দুখন STৰ কাৰণে ৰিজাৰ্ভ আছে তো কাৰেক্ট এনচাৰটো মনত ৰাখিব কোকৰাঝাৰ আৰু ডিফু এই দুখন ঠাইৰ লোকসভাৰ আসন STৰ বাবে ৰিজাৰ্ভ আছে আৰু বৰ্তমান অসমত 14খন লোকসভা সিট আছে এইখিনি কথা আপুনি জানিব পাৰিলে এইটো প্ৰশ্নৰ দ্বাৰা দেন এগেইন আৰু এটা প্ৰশ্ন সুধিছে অসমৰ 14খন লোকসভা আসনৰ ভিতৰত অনুসূচিত জাতিৰ বাবে সংৰক্ষিত একমাত্ৰ আসন SC সকলৰ বাবে কোনখন আছে তো কাৰেক্ট এনচাৰটো মনত ৰাখিব SCৰ বাবে শিলচৰ ৰিজাৰ্ভ আছে শিলচৰৰ পৰা SC সকলে পাৰ্টিচিপেট কৰিব পাৰে 58 নম্বৰ প্ৰশ্নত সুধিছে চুজ দ্য কাৰেক্ট ওৱান ইন ৰিলেশ্যন টু কা মিনছ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট কেব আছিলে প্ৰথমত যে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল আছিলে বৰ্তমান ৰাষ্ট্ৰপতিয়ে অনুমোদন জনোৱাৰ পিছত এইটো চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট হৈ গ'ল কাৰ বিষয়টো জানেই আপুনি অসমত কিমান আন্দোলন হৈছে কাৰ ওপৰত তো অপশ্যনসমূহৰ ভিতৰত কোনটো বিকল্প শুদ্ধ বুলি দিছে কাৰ বিষয়ে কা লোকসভাৰ 126 সংখ্যক সংশোধনী হয় তো এইটো এটা বিকল্প দিয়া আছে
কেব চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলটো অমিত শ্বাহে প্ৰৱৰ্তন কৰিছিল বুলি কৈছে যে প্ৰথমে এইটো বিল কোনে আনিছিল অমিত শ্বাহ বৰ্তমান ভাৰতৰ গৃহমন্ত্ৰী 3 নম্বৰ বিকল্পটো দিছে 31 ডিচেম্বৰ তাৰিখলৈকে 2014 চনৰ 31 ডিচেম্বৰ তাৰিখলৈকে পাকিস্তান বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অহা সকলো সংখ্যালঘু ব্যক্তি যেনে হিন্দু শিখ জৈন বৌদ্ধ খ্ৰীষ্টান আৰু পাৰ্চীসকলক নাগৰিকত্ব প্ৰদান কৰা হ'ব আৰু বিকল্প নম্বৰ 4টো দিয়া আছে নাগৰিকত্ব সংশোধনী 1955ৰ ষষ্ঠ সংশোধনী হয় চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট তো 4টা অপশ্যনৰ ভিতৰত 4টা বিকল্প শুদ্ধ হয় তো অপশ্যন ডি উইল বি কাৰেক্ট এনসাৰ অল ষ্টেটমেণ্টছ আৰ কাৰেক্ট 59 নম্বৰ কুৱেশ্যনটো আপোনাৰ স্ক্ৰীনত দেখা পাইছে আপুনি প্ৰশ্নত সুধিছে ৰাজ্যৰ মুখ্য কাৰ্যবাহী মুৰব্বী কোন হু ইজ দ্য চিফ এক্সিকিউটিভ হেড অফ দ্য ষ্টেট মনত ৰাখিব অপশ্যন বি গভৰ্ণৰ হয় অসমৰ বুলি নহয় যিকোনো ৰাজ্যৰ মুখ্য কাৰ্যবাহী মুৰব্বী যদি আপুনি এইটো ভিডিঅ'ৰ পিডিএফটো কালেক্ট কৰিম বুলি বিচাৰিছে তেনেহ'লে ডিছক্ৰিপশ্যনত মই টেলিগ্ৰাম চেনেলৰ লিংক দি দিম তাৰ পৰা আপুনি এইটো ভিডিঅ' লগতে আন ভিডিঅ'সমূহৰো পিডিএফ কালেক্ট কৰি পঢ়িব পাৰিব নেক্সট কুৱেশ্যনটো হ'ল হু ইজ দ্য কনষ্টিটিউশ্যনেল হেড অফ দ্য ষ্টেট গভৰ্ণমেণ্ট ৰাজ্য চৰকাৰৰ সাংবিধানিক মুৰব্বী কোন তো এয়াও হ'ব অপশ্যন বি গভৰ্ণৰ অফ ইণ্ডিয়া তো আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে থেংক ইউ ফৰ ৱাচিং টিল দ্য এণ্ড যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব ষ্টে আপডেটেড উইথ চিৰঞ্জিত দত্তা